লাইটিংটো পুৰা হেৰি নহয় ইমান কাষ্টমাইজ তাত ষ্টেজ ভাল হৈছে ভাল হৈছে এইবিলাক কথা চিন্তা কৰিব নালাগে মই সকলোবিলাক খবৰ আছে সিহঁতৰ সুন্দৰ হৈ আছে একো অসুবিধা বা সমস্যা দায়িত্ব মানে দায়িত্বটো বাহিৰে অসমৰ হাজাৰ হাজাৰ শ্ৰোতাই এতিয়া বাট চাই আছে তই নতুন গান কেতিয়া গাবি তোৰ নতুন কেছেট কেতিয়া গাব গান মই ভাল পাওঁ কিন্তু তাতকৈ মই বেছি ভাল পাওঁ স্বামী কোনটা লওঁ সেই বুলিতো তই ইমানবোৰ ফেনক বিমুখ কৰিব পাৰ আজি প্ৰডিউচাৰে ফোন কৰি মোক কি কৈছে জানো মাজনী বহুদিনৰ পিছত বোলে অসমীয়া গানৰ কেছেট ইমান বেছিকৈ এইখনেই বিক্ৰী হৈছে আৰু কি কৈছে জানো তোৰ গানৰ কেছেটটো বোলে গান ফিল্মৰ এখন ভিডিঅ' বনাব বুলি কৈছে মাজনী নোৱাৰো বুলি ক'লে নহ'ব নহয় যদি নোৱাৰে তেতিয়াহ'লে এইখন জগতত সোমাইছিল কিয় সিদিনালৈকে তোৰ কি আছে এটা খাবলৈ নোপোৱা ইঞ্জিনিয়াৰৰ সৈতে যিটো ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰাখিছে আৰু তই জোচ বাগৰ কৰি এইখন ঘৰৰ পৰা ওলাই পাতিলে গৈ দেখিবা আৰু চা মাজু তই ক'ৰ পৰা তোৰ আজি ক'লৈ গ'লি সেইবোৰো হৈ আছে আছে পাতিলে সৰুতে গানৰ মাষ্টৰে কৈছিল তোৰ কণ্ঠ হেনো সৰস্বতী বান কৈছিল আৰু সেইকাৰণে হয়তো তই এটা গানৰ কেছেটতে ইমান জনপ্ৰিয় বহুতেতো বহু কষ্ট কৰিও ইমান জনপ্ৰিয়তা বা সফলতা অৰ্জন কৰিব পৰা নাই। অথচ তই পায়ো হেৰাব খুজিছ মাজনী মই তাৰ পৰা হেৰাব খোজা নাই কিন্তু ইমানবোৰ যশস্য পাবলৈ হ'লে কিবা অলপতো হেৰুৱাব লাগিবই মাজনী আৰু কিবা ৰাখি মোৰ স্বামীৰ বাহু ঘৰটো হ'ব নোৱাৰে মই আহোঁ এটা হক নিউজ আছে বুজিছা উন্নতি পাগল হৈ যাবা কি হট নিউজ উন্নতি আজি আপুনি পাগল হৈ যাব পাগল বাৰু মই পাছে পৰেও হওঁ কিন্তু আগতে হট নিউজটো কি কোৱাচোন হক নিউজটো মানে আগবঢ়াৰ গান এটা মই গুণগুণাই আছো পাণ দোকানী এটা আহি মোৰ এই গালত ৰাম চৰ এটা দি ক'লে ইমান বঢ়িয়া গান বোলে মই বৰবাদ কৰি পেলাম সেইটো আকৌ কেনেকৈ হট নিউজ হ'ব কিয় নহ'ব আনকি চৰটো যে মোৰ এখন গান থতে হৈ আছে চুইচোৱা মোৰ গানখন হট হৈ আছে চুইচোৱা পাঁচটা মিউজিক কোম্পানীৰ লগত মাজতে চুক্তিবদ্ধ কৰা নাই সঁচাই এইটোতো সঁচাই ভাল খবৰ নহত ন এইবোৰ কিবা কৰা আগত আপুনি এবাৰ মোক সুধিব পাৰিলেহেঁতেন কিয় কৰিব লাগিছিল এওঁলোকতো তোৰ শব্দ নহয় মা এইবোৰ যদি মই এনেকৈ লাগি মই ঘৰখনে কেতিয়া সময় দেখুৱাচোন ব্যস্ত মানে তুমি ষ্টুডিঅ' যদি ক'ত নাপাবা তাৰ পাছে পাছে মই দৌৰি আছো নহয় সেইকাৰণে মই এতিয়াৰ পৰাই ৰাতিপুৱাই পুৱাই দৌৰাৰ প্ৰেক্টিচ কৰি আছো মাধুৰী আজি ৰাতিলৈ তোমাক চুক্তিবদ্ধ প্ৰাৰম্ভত প্ৰডিউচাৰ এজনে ভাৱে মাজনী পাৰবিলাক কিন্তু তই মোৰ লগত লৈ যাব লাগিব দেই আৰু পাছে পাছে মই যাম কিন্তু এইবোৰ মা এই কিন্তু আৰু যদিবোৰ তই মজুমবোৰ শাৰী পাতি আহি আছে আৰু তই এটা এটাকৈ বহি মই নোৱাৰোঁ মা এই নোৱাৰো বুলি নহ'ব নহয় এই নোৱাৰো নকৰো শব্দবোৰ এতিয়া তোমাৰ মুখত মুখা নাপায় মাধুৰী এইবোৰ কথা মোৰ মাৰ মুখতে কোৱা পায় পাপাই কিবা এটা কৰিব ক'লে মায়ে মই নকৰোঁ বুলি কয়
বুজিব ইমান চিম্পুল কথাটো বুজিবনে আৰু নুবুজিলেতো আমাৰ আছোৱেই বুজাই দিবলৈ নে কি কয়